Good morning everyone. আশা কৰোঁ যে আপোনালোকে সবে ভালে কুশলে আছে আমিও ভালে আছো আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো ওয়েলকাম টু আৱাৰ চেনেল এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু আজি বতৰটো বৰ ধুনীয়া ঠাণ্ডা পৰিৱেশ আৰু এনেকৈ ধুনীয়াকৈ ফুলবোৰ ফুলিছে গছ গছনিবিলাক ধুনীয়াকৈ চৰাইবিলাকে মাত দিছে ইমান ভাল লাগে ৰাতিপুৱা আৰু এতিয়া গা পা ধুই মেলি ধুনীয়াকৈ ফ্ৰেছ হৈ আহিলোঁ ৰাতিপুৱা মোৰ স্কিন কেয়াৰ ৰুটিন হৈছে মানে ভিটামিন চি চিৰাম ঘঁহোঁ এইটো ডাক্তৰ এলিছৰ হয় বৰ ভাল হয় এইটো UPF প্ৰটেকশ্যন আছে আৰু এণ্টি এজিঙৰ কাৰণে বহুত ভাল মই এইটো প্ৰায় ইউজ কৰোঁ ভাল লাগে ৰাতিপুৱা স্কিনখন হাইড্ৰেট কৰি থয় ধুনীয়াকৈ চব চাইডে এনেকৈ মই স্কিনত লগাই লৈছোঁ ভাল হয় ভাল লাগে বহুত ধুনীয়া মানে এতিয়া ফ্ৰেগনেন্সটো বহুত ভাল হয় কলৰটো বহুত ধুনীয়া হয় ইয়াৰ ওপৰত মই এতিয়া ময়শ্চাৰাইজাৰ ক্ৰীম ঘঁহি দিম আৰু এতিয়া ৰাতিপুৱা মোৰ নৰ্মেল স্কিন কেয়াৰ হৈ গ'ল আৰু এফালে এতিয়া মিষ্টাৰ কামলৈ যাবলৈ ওলালে গৈ আছে এতিয়া আৰু ওলাই গৈছে বহুত দিনৰ পৰা বোলো ভিডিঅ' বনোৱাই নাই তাকে ভাবিলোচোন আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰি দিওঁ কি কৰি যাওঁ আপোনালোকক দেখাই যাম আৰু আপোনালোকে চাই যাব ব'লক তেতিয়াহ'লে গা পা ধুই মেলি আজৰি হ'লোঁ কিন্তু কাপোৰকেইটা মেলিবলৈ আছিলে সেয়া এতিয়া ধুনীয়াকৈ মেলি দিওঁ গৈ কাপোৰখিনি এইফালে এনেকৈ যাব লাগে এইফালে কাপোৰ কেইটামান থাকিলে মেলিবলৈ এই পটক মেলি দিম ৰ'দটো বৰ ভালকৈ ওলোৱা নাই জানো কি হয় ঠাণ্ডা বতৰ ৰাতিপুৱা ৰ'দটো অকণমান ধুনীয়াকৈ ওলাইছিলে এতিয়া আকৌ ৰ'দেই নাই এতিয়া কাপোৰকেইটা ধুনীয়াকৈ এতিয়া মেলি হৈ গ'ল এতিয়া ভিতৰলৈ যাওঁ মানুহজন ব্ৰেকফাষ্ট কৰি গ'ল এতিয়া মইহে কৰা নাই কৰিম আৰু এতিয়া চব আমাৰ এইফালে ধুনীয়া ফুল এতিয়া নতুন ফুল ওলাব আৰু এইফালত ইমান ধুনীয়া গছ এজোপাত আজি ৰাতিপুৱা ব্ৰেকফাষ্ট হৈছে চাওমিন এগ চাওমিন বনাইছিলোঁ এনেকৈ সৰুকৈ ফুলকবি গাজৰ বিনছ এইবিলাক এনেকৈ কাটি পিনি নৰ্মেলি বনালোঁ এনেইতো ভাত খাই যায় ৰাতিপুৱা কিন্তু আজি চাওমিন খাওঁ বুলি ক'লে সেয়া চাওমিন বনাই দিলোঁ আৰু এইফালে ইমান ধুনীয়া এইবিলাক মোৰ আমাৰ ইয়াৰ ফুলবিলাকত এনেকৈ লাহে লাহে পানী দি যাম আৰু অলপ দিব লাগে ৰাতিপুৱা সময়ত মই এনেকৈ দিওঁ সদায় আৰু এইজোপা হৈছে তুলসী গছতো এনেকৈ পানী দিব লাগে সেইকাৰণে এতিয়া পানী দি দিছোঁ আৰু এয়া হৈছে শিলিখা আমাৰ ওচৰৰে বাইদেউ এজনী এনেকৈ ধুনীয়াকৈ শিলিখা কেইটামান শুকুৱাই দিছে আৰু এয়া হৈছে নাৰ্চাৰীৰ পৰা অনা মোৰ ফুল লাহে লাহে ইয়াতো ধুনীয়াকৈ পাতবিলাক আহিছে গোলাপ ফুলবোৰ এনেকৈ ফুলিব আৰু সেইকাৰণে ইয়াতো অকণমান পানী দি দিলোঁ আৰু আজি দুপৰীয়া সাঁজটো এনেকৈ নিৰামিষ চিম্পলকৈ বনাইছোঁ এনেকৈ দালি আৰু ইয়াত মই এনেকৈ দি দিছোঁ তিয়ঁহ বিলাহী ৰচুন এনেকৈ সৰুকৈ কুটি দি দিছোঁ আৰু নিমখ হালধি লগতে দি দিছোঁ বিলাহী আৰু এয়া হৈছে মিক্স চব্জি ফুলকবি গাজৰ বিনছ আলু এইবিলাক সৰুকৈ কাটি লৈছোঁ আৰু এইফালে এনেকৈ কেৰাহীখন পাতি ল'লোঁ কেৰাহীত ধুনীয়াকৈ এতিয়া তেল দি দিছোঁ আৰু এনেকৈ মিক্স চব্জি খাই ভাল লাগে আৰু এয়া হৈছে জিৰা কেইটামান দি দিলোঁ পিঁয়াজ দি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ চবফালে এনেকৈ চটে কৰি ল'ম মিক্স কৰি ল'ম আৰু এতিয়া মই যিখিনি চব্জি কাটি থৈছিলোঁ সেই চব্জিখিনি এতিয়া লাহেকৈ ইয়াত ঢালি দিম ভাল লাগে এনেকুৱা মিক্স চব্জি কেতিয়াবা এনেকুৱা ভাল লাগে এতিয়াতো ছিজনত এনেকৈ ফুলকবি বিনছ গাজৰ ওলাইছে যেতিয়া বজাৰত সেইকাৰণে আনিবি বোলো এনেকৈ বনাওঁচোন মিক্স চব্জি খাই ভাল পাওঁ সেয়া এতিয়া ধুনীয়াকৈ চবফালে মিক্স কৰি ল'ম এতিয়া লাহে লাহে অকণমান আৰু সিজিছে বস্তুবিলাক আৰু এতিয়া মই চয়াবিন কেইটামান মিক্স কৰি দিছোঁ এনেকৈ এতিয়া চব্জিখিনি ল' ফ্লেমত অকণমান দেৰি থৈ দিম তাৰপিছত আমাৰ ভেজ চব্জি ৰেডি হৈ যাব আৰু এইফালে ধুনীয়াকৈ মই এনেকৈ বেঙেনা কাটি লৈছিলোঁ দীঘলকৈ এইটো কালি আনিছিলোঁ মই এনেকৈ বেগন ফ্ৰাই বনাম বুলি এতিয়া এনেকৈ ধুনীয়াকৈ ধুই পিনি কাটি লৈছোঁ আৰু বেটাৰ এনেকৈ বনাই লৈছোঁ বেচনৰ
আৰু এইফালে ধুনীয়াকৈ মই এখন পেন লৈ লৈছোঁ পেনত এনেকৈ তেলটো গৰম হ'বলৈ দিছোঁ আৰু এতিয়া লাহেকৈ মই বেচনত এনেকৈ বেঙেনাটো ডিপ কৰি পিনি দি দিলোঁ বেঙেনাটো ধুনীয়াকৈ মই এতিয়া পাল্টাই ল'লোঁ এতিয়া চব চাইডে ধুনীয়াকৈ এতিয়া গোল্ডেন ব্ৰাউন হৈ গ'ল এই বেঙেনাটো সিজিবলৈ বেছি টাইম নালাগে এইটো বেচনত মই অকণমান খোৱা ছ'ডা এড কৰি দিছিলোঁ যাতে মানে ধুনীয়াকৈ আৰু সিজে যাতে বেঙেনাৰ লগতে মই এনেকৈ চিমলা মিৰ্চ ভাবিলোঁ চিমলা মিৰ্চো এনেকৈ হেৰি কৰি দিওঁচোন বেটৰত গুলি পিনি এনেকৈ দিওঁ আগতে সৰুতে খাই পাইছোঁ এতিয়া কিন্তু মই ভিতৰৰ ইয়াৰ গুটিখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ মাজতে এনেকৈ ফালি দিছোঁ 4টামান লৈছোঁ এনেকৈ চিমলা মিৰ্চ এতিয়া আকৌ চব চাইডে ধুনীয়াকৈ এনেকৈ পাল্টাই দিম এতিয়া খানা যিহেতু ৰেডি হৈ গ'ল আৰু এফালে গাড়ী মাত শুনিছোঁ যে মানুহজন আহিলে নেকি সেয়া মানুহজন এতিয়া আহিলে পালেহি এতিয়া কামৰ পৰা এতিয়া ধুনীয়াকৈ আৰু দুইটাই খানা খাম আৰু এতিয়া দুপৰীয়া 3টা বাজিছে মুখ হাত ধুবলৈ এনেকৈ বাহিৰলৈ যাব লাগে এনেকৈ এইফালে দুপৰীয়া হ'ল এতিয়া কাপোৰখিনি যিটো শুকালে সেইকাৰণে কাপোৰখিনি লৈ লওঁ বুলি ভাবিলোঁ আৰু এইফালে কামৰ পৰা আহি পিনি এতিয়া মিষ্টাৰে কাপোৰবোৰ নিজৰ কাপোৰকেইটা এনেকৈ বাহিৰত মেলি দিছে মই এনেকৈ আমি যিখিনি কাপোৰ ধুই দিছিলোঁ মই এতিয়া এইখিনি উঠাই লৈছোঁ আৰু এইফালে এতিয়া কাঁহীখনত মই এনেকৈ ভাত লৈ লৈছোঁ আৰু এয়া হৈছে মিক্স চব্জিকণ যিকণ অথনি বনাইছিলোঁ মই ফুলকবি গাজৰ বিনছ চয়াবিন আলু আৰু এয়া হৈছে আমাৰ বেগন ফ্ৰাই বেগনী যিটো বেগনী বুলি কওঁ আৰু লগতে চিমলা মিৰ্চৰ এনেকৈ পকৰি নিচিনাকৈ বনাই লৈছিলোঁ আৰু লগতে লৈ লৈছোঁ এয়া হৈছে তিয়ঁহ দালি অমিতা দালি বা নৰ্মেল দালিতকৈ মই এনেকৈ তিয়ঁহটো এনেকৈ দাইলত দি পিনি খাই বেছি ভাল পাওঁ বইল আৰু এয়া আমাৰ এইফালে মিষ্টাৰে ভাত খাই এইটো ভাল পাইছে এনেকৈ পকৰি আৰু লগত এতিয়া ময়ো খাই লওঁ আকৌ আবেলি আপোনালোকক লগ পাই আছোঁ এতিয়া 6:30 বাজিছে আৰু বজাৰলৈ যাবলৈ ওলাইছোঁ আজি মই আগতেই আপোনালোকক দেখাইছোঁ আজি বৃহস্পতিবাৰ আৰু বহুত ডাঙৰ বজাৰ এখন বহে ইয়াত এতিয়া প্ৰায় শেষেই হ'ল আৰু এতিয়া গধূলি হ'ল যেতিয়া কিন্তু তথাপিতো কিবা কিবি ওলাই যদি চাওঁ বস্তু কেইটামান কিনিবলৈ আছে সেয়াও কিনিমগৈ ব'লক তেতিয়াহ'লে আকৌ লগ পাই আছোঁ ক'ত চাবা Elson. বজাৰৰ পৰা ঘূৰি আহোঁতে এনেকৈ মাছ অকণমান লৈ আহিছিলোঁ এইটো হৈছে কচ মাছটো এনেকৈ এতিয়া ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ নিমখ হালধি মিক্স কৰি পিনি এনেকৈ ফ্ৰাই কৰি লৈছোঁ কম তেলতে এনেকৈ ফ্ৰাই কৰিব পাৰি কিন্তু ইয়াত মই তেল অকণমানহে দিছিলোঁ কচ মাছটোতো এনেও তেলিয়ে হয় সেই কচ মাছৰ পৰা তেলটো ওলাইছে মোৰ ফ্ৰাই কৰি হৈ গ'ল এতিয়া মাছৰ জোলকণ বনাই লওঁ তেজপাত দি দিছোঁ আৰু এইফালে পিঁয়াজ 2টা এনেকৈ কাটি লৈছিলোঁ সেয়া দি দিছোঁ এতিয়া লগতে আৰু এইফালে ৰচুন আদা জলকীয়া এনেকৈ খুন্দি লৈছিলোঁ খুন্দনাত সেয়া দি দিলোঁ এতিয়া ধুনীয়াকৈ গল্ডেন ব্ৰাউন হৈ গ'ল চব আৰু এতিয়া বিলাহী 3টা সৰু চাইজৰ বিলাহী কাটি লৈছিলোঁ সেয়া লগতে দি দিছোঁ এতিয়া ধুনীয়াকৈ চব চাইডে মিলাই লৈছোঁ ছটে কৰি লৈছোঁ আৰু এতিয়া ইয়াত মই এড কৰি দিছোঁ নিমখ আৰু হালধি ধুনীয়াকৈ চব চাইডে এতিয়া মই মিক্স কৰি ল'ম আপোনালোকে খাই পাইছে তথাপিতো আৰু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এনেকৈ ধুনীয়াকৈ এনেকৈ মাছৰ বিলাহী জোল খাই ভাল লাগে আৰু এইফালে এতিয়া ধুনীয়াকৈ 2 মিনিটৰ কাৰণে মই ঢাকি দিছিলোঁ বিলাহীটো ধুনীয়াকৈ এতিয়া সিজি গ'ল
মাছৰ যিহেতু জোল বনাইছোঁ সেইকাৰণে লগতে এতিয়া পানী 1 কাপ দি দিছোঁ মই 1 কাপতকৈ অকণমান বেছি দিছোঁ এতিয়া ধুনীয়াকৈ চব চাইডে মই মিক্স কৰি ল'ম আৰু এয়া হৈছে মাছ যিখিনি মই ফ্ৰাই কৰিছিলোঁ আৰু এইফালে আমাৰ এতিয়া বিলাহী জোলটো ধুনীয়াকৈ ৰেডি হৈ গৈছে উতলিছে ইমান ধুনীয়াকৈ আৰু এতিয়া চব চাইডে মই ধুনীয়াকৈ এতিয়া ইয়াক মিক্স কৰি ল'ম হিলাই ল'ম চব চাইডে এইখিনি হৈছে আমাৰ মাছখিনি এতিয়া মাছখিনি জোলত দিবলৈ ৰেডি হৈ গৈছে আৰু এতিয়া ধুনীয়াকৈ মাছ কেইপিচ মই দি দিম মাছৰ জোল এনেকৈ বিলাহীৰ লগত বৰ ভাল লাগে খাই বিভিন্ন ধৰণে এনেকৈ বনাব পাৰে মাছৰ জোল কিন্তু মই আজি এতিয়া এনেকৈ চিম্পলকৈ আৰু বিলাহীৰ লগত এনেকৈ বনাই দিছোঁ ধুনীয়াকৈ এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকি দিছিলোঁ আৰু জোলকণ গ্ৰেভিকণ চব ইমান ধুনীয়া হৈছে খাবলৈ বহুত টেষ্টি হ'ব এনেকৈ আৰু চিম্পলকৈ বনাইছোঁ একো মানে ইয়াত মই মছলা এড কৰা নাই জাষ্ট এনেকৈ অকল আদা নহৰু পিঁয়াজ জলকীয়া এনেকৈ কাটি পিনি খুন্দি পিনি ধুনীয়াকৈ এনেকৈ দি দিছোঁ চিম্পল আৰু এতিয়া আমাৰ ডিনাৰটো ৰেডি হৈ গ'ল এয়া হৈছে আমাৰ মাছৰ গ্ৰেভিকণ দেখিছানে ইমান ধুনীয়া কালাৰ আহিছে আৰু এয়া হৈছে আলু পিটিকা লৈ লৈছোঁ চিম্পলকৈ আৰু অকল মাছৰ গ্ৰেভিৰ সৈতে এনেকৈ আলু পিটিকাত মই দিছোঁ পিঁয়াজ আদা নহৰু আৰু সৰু সৰুকৈ কাটি লৈছোঁ জলকীয়া খাই লওঁ আৰু খাই বৈ আজৰি হ'লোঁ এতিয়া আৰু 10:30 বাজিলে প্ৰায় আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থেংক ইউ ফৰ ৱাচিং আৱাৰ ভিডিঅ'